নমস্কাৰ, মই সুচেন্দ্ৰ শইকীয়া। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ত্ৰিকোণমিতি চেপ্টাৰটো কেনেকৈ অজু কৰিব পাৰি তাৰ ওপৰত দিয়া টিপছবোৰ গ্ৰহণ কৰক আৰু লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হওক। বলক এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ত্ৰিকোণমিতিৰ টিপছৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চাইছা। এতিয়া আজি মই পাৰ্ট 3খিনি আৰম্ভ কৰিব লৈছোঁ। পাৰ্ট 3 প্ৰথমতে আকৌ মই তোমালোকক মনত পেলাই লৈছোঁ, ছাইনৰ সম্পূৰ্ণ বিপৰীত আছিলে কছেক। কছেকৰ সম্পূৰ্ণ বিপৰীত ছাইন। তেনেকৈ কছৰ সম্পূৰ্ণ বিপৰীত আছিলে চেক। চেকৰ সম্পূৰ্ণ বিপৰীত কছ। টেনৰ সম্পূৰ্ণ বিপৰীত কট। আৰু কটৰ সম্পূৰ্ণ বিপৰীত হৈছে টেন। এতিয়া আজি কেইটামান টিপছ দিবলৈ লৈছোঁ। সেইকেইটা হৈছে, মই প্ৰথম এটা সূত্ৰ কৈছোঁ যে শিৱ পাৰ্বতীজ হাজবেণ্ড। এইটো কোনো সূত্ৰ নহয়, কিন্তু এইটো মই জানিব পৰাকৈ, তোমালোকে জানিব পৰাকৈ কিছুমান নিয়ম দিছোঁ, চাই ল'বা। যে শিৱ পাৰ্বতীজ হাজবেণ্ড, ইয়াৰ প্ৰথম আখৰকেইটা লওঁ মই। শিৱৰ এছ, পাৰ্বতীৰ পি আৰু হাজবেণ্ডৰ এইচ। ইয়াত চাবা যে ত্ৰিকোণমিতি আমি জানো, ত্ৰিকোণমিতি সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এইডাল ভূমি বি বুলি কয়, এইডাল লম্বডালক পি বুলি কয়, আৰু এইডালক উচ্চতাডালক এইচ বুলি কয়। ইয়াতে এইটো কোণক লৈ পেলাই ভূমিৰ লগত, কিন্তু এটা কথা মনত ৰাখিবা, ভূমিৰ লগত সংলগ্ন হৈ থকা কোণৰ লগতহে বিডাল থাকিব। যদি এইটো কোণক লৈ পেলাই কওঁ, তেতিয়াহ'লে ভূমি এডাল হ'ব। ভূমিৰ লগত সংলগ্ন হৈ থাকিব লাগিব কোণটো। গতিকে ইয়াত এতিয়া মই সূত্ৰটো চোৱা কেনেকুৱা হ'ব। যে শিৱৰ পৰা মই আনিলোঁ এছ। এছ মানে হৈছে ছাইন। ছাইন এ ইজুকেলটো প্ৰথমে পোৱাটো ওপৰত লিখিবা, মানে পি আৰু এইচ ল'বলৈ কৈছে নহয়, পি বাই এইচ। তেনেকৈ ছাইনৰ এতিয়া ওলোটাকেইটা ক'ত প্ৰযোজ্য হৈছে চোৱা। ওলোটা কি হৈছিলে? ছাইনৰ ওলোটা হৈছে কছেক। কছেকে তেতিয়া কি হ'ব? এইচ বাই পি হৈ যাব। ইয়াৰ পৰা আমি দুটা সূত্ৰ জানিলোঁ। 2 নম্বৰ মই এটা সূত্ৰ তোমালোকক দিছোঁ চোৱা। কলিং বেল হেংগিং। ইয়াত কলিঙৰ পৰা মই চি আনিলোঁ, বেলৰ পৰা বি আনিলোঁ, আৰু এইচৰ হেংগিঙৰ পৰা এইচ আনিলোঁ। তেতিয়া আমাৰ 3 নম্বৰ সূত্ৰত কি আহিব? চি মানে ইয়াত কছেকটো গুচি গ'ল, কছেকটো ছাইনৰ ওলোটাত যাব, এতিয়া কছ আহি যাব। কছ এ ইজুকেল কি আহিব? তেতিয়া বিটোৰ ওপৰত বি বাই এইচ। তেনেকৈ 4 নম্বৰত যদি মই কছৰ ওলোটা, তেতিয়া মই চেক কওঁ, চেক এ ইজুকেল কি হ'ব? তেতিয়া এইটো ওলোটা হৈ যাব, এইচ বাই বি। আৰু 3 নম্বৰ চি, আৰু এটা মই সূত্ৰ দিছোঁ যে চিটো হ'ল তাজমহল পৃথিৱী বিখ্যাত। তাজমহল পৃথিৱী বিখ্যাত। তাজমহলৰ টি, পি, পৃথিৱীৰ পি আৰু বিখ্যাতৰ বি। ইয়াৰ পৰা যদি মই আনো, তাজমহল মানে 10 আহি গ'ল। 10 এ ইজুকেল তেতিয়া কি হ'ব? পি বাই বি। 10ৰ ওলোটা আহি গ'ল কট। কট এ ইজুকেলটো বি বাই পি আহিব। এইকেইটা তোমালোকে সুন্দৰকৈ মনত ৰাখিব পৰা মই এটা ছিষ্টেম তোমালোকক দি দিছোঁ। তাৰ উপৰি আৰু আমাৰ কেইটামান আছে 90 ডিগ্ৰীৰ কেইটামান সূত্ৰ আছিলে। 90 ডিগ্ৰীৰ ক্ষেত্ৰত আমি কি কৰিম? যে 90 ডিগ্ৰীৰ যিকেইটা সূত্ৰ আছে, সেইকেইটাৰ ক্ষেত্ৰত আমাৰ কিছুমান এটা অকণমান টিপছ এটা মনত ৰাখিব লাগে, আৰু সেই টিপছটো তোমালোকে চাই লোৱা 90 ডিগ্ৰীৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। 90 ডিগ্ৰীৰ ক্ষেত্ৰত ওলোটাকেইটা নহয়, ওলোটাকেইটাৰ প্ৰযোজ্য নহয়, তাত অকণমান চেঞ্জ হয়। ছাইন হ'লে কছ হয় আকৌ, এইটো 90 ডিগ্ৰীৰ ক্ষেত্ৰত চাবা। 90 ডিগ্ৰীৰ ক্ষেত্ৰত ছাইন হ'লে কজ হয়, কজ হ'লে ছাইন হয়। 10 হ'লে কট হয়, কট হ'লে 10 হয়। এইটো মনত ৰাখিবা।
আৰু sec হ'লে cosec হয়, cosec হ'লে sec হয়। এইটো 90 ডিগ্ৰীৰ ক্ষেত্ৰত মনত ৰাখিবা। 90 ডিগ্ৰীৰ ক্ষেত্ৰত এইকণ মনত ৰাখিলে হ'ল যে sin হ'লে cos হয়, cos হ'লে sin হয়, tan হ'লে cot হয়, cot হ'লে tan হয়, sec হ'লে cosec হয়, cosec হ'লে sec হয়। গতিকে সূত্ৰকেইটা কেনেকুৱা হ'ব চোৱা। sin 90 ডিগ্ৰী মাইনাছ a যদি হয়, sin হ'লে cos হয় বুলি কৈছোঁ মই, তেতিয়া cos a আহি যাব। আকৌ 2 নম্বৰ তেতিয়া cos হ'লে sin হয়, cos 90 ডিগ্ৰী মাইনাছ a ইকুৱেল কি হ'ব তেতিয়া sin a। তেনেকৈ 3 নম্বৰ যদি কওঁ মই tan 90 ডিগ্ৰী মাইনাছ a তেতিয়া কি হ'ব, tan হ'লে cot হ'ব, cot a, cot হ'লে tan হয় বুলি কৈছোঁ, গতিকে cot 90 ডিগ্ৰী মাইনাছ a tan a। 5 নম্বৰ যদি কওঁ sec 90 ডিগ্ৰী মাইনাছ a cosec a, তেনেধৰণে cosec 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু sec a। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ত্ৰিকোণমিতিৰ গোটেইখিনি মই সূত্ৰ তোমালোকক আজি দিছোঁ। গোটেইখিনি সূত্ৰ এই 3টা পাৰ্টছত আছে, তোমালোকে চাবা আৰু ইয়াৰ টিপছবিলাক তোমালোকে ল'বা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই তোমালোকৰ পাঠৰ যিখিনি সমাধান আছে কেনেদৰে সমাধান কৰিব পাৰি এইখিনি চাম, দেখুৱাম, তোমালোকে চাবা। গতিকে আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।